নমস্কাৰ বন্ধুসকল, মই আছো হাজোত আৰু আজি আপোনালোকৰ মাজত এনেকুৱা এটা ঘটনা লৈ আহিছো। ভিডিঅ'টো আপোনালোকে নোচোৱাকৈ নাযাব, মোৰ হাৰ্টফুলি ৰিকুৱেষ্ট থাকিব আজিৰ ভিডিঅ'টোৰ কাৰণে। আপুনি যদি এবাৰ কাহিনীটো শুনে নিশ্চয় আপোনাৰ অন্তৰটো চুই যাব, কলিজাটো দুফাল হৈ যাব। ভিডিঅ'টো ভালকৈ চাওক আৰু যিমান পাৰে শ্বেয়াৰ কৰক। এনেকুৱা এটা কাহিনী লৈ আহিছো। মই হাজোত আছো আৰু ঘটনাটো হৈছে জিএমচিত, আমাৰ গুৱাহাটী, যিটো অসমৰ সবতকৈ ডাঙৰ হস্পিটেল বুলি জনা যায়। আমাৰ দুখীয়াৰ কাৰণে জিএমচি বুলি ক'লে সকলোৱে গম পাওঁ। এনেকুৱা এটা কাহিনী ঘটিছে। মোৰ ৰাইট চাইডত আপোনালোকে দেখিব পাৰিছে এটা পেচেণ্ট, 9 দিন আগত এক্সিডেণ্ট হৈছে, ভৰি ভাঙিছে। এই পেচেণ্টৰ দাদাজন হৈছে এইটো দাদা ন, সৰু না ডাঙৰ? ডাঙৰ। পেচেণ্টৰ দাদা এইটো, তেখেতৰ ভাইটি আছিল। মই ভিডিঅ'টো এই কাৰণে বনাই আছো আপোনালোকক, বস্তুটো মানে এই কাৰণে বনাই আছো ভিডিঅ'টো, যাতে জীৱনত আপোনালোকে প্ৰথমবাৰৰ বাবে যে আপুনি জিএমচিত গৈছে, প্ৰথমবাৰ জিএমচিত যোৱাৰ পিছত আপোনালোকৰ লগত যাতে এই ধৰণৰ ঘটনা নঘটে, সেইকাৰণে মই ভিডিঅ'টো বনাবলৈ, মানে এই ৰাতি মই আহিছিলোঁ হাজোত, কিন্তু এই কাহিনীটো শুনি মই ৰাতি ভিডিঅ'টো বনাবলৈ বাধ্য হৈছোঁ, যাতে আপোনালোকৰ লগত এই ঘটনা নঘটে। ঘটনা কি ঘটিছে, এডমিশ্যন হোৱাৰ পিছত একদিনমান পিছত যেতিয়া অপাৰেশ্যন হ'ব পেচেণ্টটোৰ, তেখেতৰ দাদাক ডক্টৰে কৈছে ইমাৰ্জেঞ্চি ব্লাড লাগে। ফাৰ্ষ্ট টাইম গৈছিলা ন? ফাৰ্ষ্ট টাইম গৈছিল তেখেতে, ইমাৰ্জেঞ্চি ব্লাড লাগে। ব্লাড ক'ত আছে? 4 মহল ওপৰত, 4 তলাৰ ওপৰত। এখেতে চিনি নাপায়, হাজাৰ হাজাৰ গলি বোলে, তুমি চিনি নোপোৱা। এই ওপৰত 4 মালাৰ ওপৰত তেখেতক কৈ দিছে এনেকুৱা এনেকুৱা যোৱা, কিন্তু তেখেতে আধা ঘণ্টা বিচাৰিছে বোলে। তেখেতৰ মুখৰ পৰা শুনিব চেষ্টা কৰিম। তুমি কিমান সময় বিচাৰিছাগৈ? মই কমসে কম আধা ঘণ্টা বিচাৰিছো, বিচাৰিৰ পিছত পোৱা নাই। নোপোৱাৰ পিছত মই আৰু ৰিটাৰ্ণ ডক্টৰৰ ওচৰত আহিছো। তাৰপিছত অহাৰ পিছত ডক্টৰে কৈছে যে ইমাৰ্জেঞ্চি আনিব লাগে, ৰোগীটো কিবা হলে আৰু আমি দায়ী নহম, আমি ৰিস্ক নলওঁ, আপুনি জলদি লৈ আহক, ব্লাড। তেতিয়া মই আকৌ গৈছো। আকৌ যোৱাৰ পিছত তাৰপিছত 2জন মানুহক সুধিছো, 2জন মানুহে কৈছে যে এনেকৈ যোৱা 3 মহলত আছে। তাৰপিছত মই গৈছো আৰু পোৱা নাই। নোপোৱাৰ পিছত তাৰপিছত এজন মানুহে আৰু সুধিছো, নেক্সট 4 নম্বৰ মানুহক সুধিছো। সোধাৰ পিছত সি কৈছে তোমাক ব্লাড লাগে? মই কৈছো এনে প্ৰব্লেম, মোক ব্লাড লাগে ইমাৰ্জেঞ্চি। সি কৈছে যে আহা মোৰ লগত আহা, মই ব্লাড খিনি ৰেডি কৰি দি আছো, মনোযোগ দি শুনিব কথাটো, ৰেডি কৰি দি আছো। তাৰপিছত মই কৈছো ঠিক আছে, মোক ইমাৰ্জেঞ্চি লাগে, তুমি যদি দিব পাৰা ভালে হ'ল। তেতিয়া মোক সুধিছে যে ঘৰ ক'ত? তেতিয়া মই কৈছো হাজোত। কি কৈছে তোমাৰ যদি হাজোত, মোৰ ঘৰ কলিতাকুছিত। আৰু এটা নিয়ম কি তাৰে, ব্লেকমেইল কৰাৰ আগত বা কিবা এটা দালালিগিৰি কৰাৰ আগত সিহঁতে মানে ফাৰ্ষ্ট টাইম সুধিব যে তোমাৰ ঘৰ ক'ত। তুমি যতে নকোৱা কিয় তাৰ ওচৰৰ গাঁও, এই বস্তুটো ধ্যান ৰাখিব। কিন্তু আপোনাক সুধিব, আপোনাক এই তাত প্ৰবঞ্চক বদমাছ কেইটা আপোনাক সুধিব আপোনাৰ ঘৰটো ক'ত। যেতিয়া আপুনি যিয়ে জেগাৰ নামটো নকওক কিয়, তাৰ ওচৰ পাছৰ জেগাৰ নাম সি আপোনাক কৈ দিব যে তাত তাৰ ঘৰ। তাৰপিছত এটা এটা টেকনিক সিহঁতৰ। তাৰপিছত সি কৈছে ঠিক, মই ভাবিলো যে কলিতাকুছিত যদি ঘৰ সিহঁতৰ, মোৰো হাজোত ঘৰ, ভালে হ'ল চিনাকি একে ঘৰ। মই এনে বিচাৰি পোৱা নাই ব্লাড বেংকটো, সি যদি অলপ সহায় কৰে মোৰ ভাল হয়। তাৰপিছত সি কৈছে 3 মহলত লৈ গৈছে। তাৰপিছত লৈ যোৱাৰ পিছত সি কৈছে তুমি ইয়াতে বহা, ৰিচিপ্টটো দিয়া আৰু ব্লাড খিনি দিয়া, মই চেক কৰি জনাই আছো। সি তলত গৈছে, 2-3 মিনিট ৰখি কেনে মোৰ ওচৰত আহিছে, যে সি কৈছে যে বি পজিটিভ তোমাৰ ব্লাড গ্ৰুপ, আৰু ব্লাড খিনি যদি লোৱা 2650 টকা লাগিব, আৰু তোমাৰতো ইমাৰ্জেঞ্চি ব্লাড লাগে এতিয়া, লাগিলে তুমি যদি পেচেণ্টৰ হতুৱাই ব্লাড খিনি দিয়া 2 ঘণ্টা দেৰি হ'ব, 2 ঘণ্টা দেৰি হলে তোমাৰ পেচেণ্টৰ কিবা হ'ব। এতিয়া যদি 2650 টকা দি ব্লাড খিনি লৈ যোৱা, ইমাৰ্জেঞ্চি লগ পাই যাবা। মই বোলো ভালে হ'ল, 2 ঘণ্টা ৰখাতকৈ কোনে ব্লাড দিব, কোনে কি কৰিব, তাতকৈ মই 2650 টকা দি মই ব্লাড খিনি লৈ যাওঁ। সেই বিশ্বাসত মই তাক পইচা খিনি, ব্লাড খিনি, কিমান টকা দিছিলা? টোটেলত 2650 টকা ব্লাড খিনিৰ দাম। খুচৰা নোহোৱাৰ কাৰণে তাক 3000 টকা মই দিছো। 3000 টকা দিয়াৰ পিছত সি কৈছে ইয়াতে বহা, মই লৈ আহি আছো। তাৰপিছত মই গোটেইখিনি তাত সমজাই দিছো। সমজাই দিয়াৰ পিছত মই তাতে বহি আছো। বহি থকাৰ পিছত আধা ঘন্টা হ'ল,
40 মিনিট হ'ল এনেকৈ গৈ 1 ঘন্টামান ৰখিছো তাতে ৰখাৰ পিছত সিটো নাহে মই ভাবিছো চিন্তা কৰক এই পিনে ডক্টৰে আকৌ তেখেতক কৈ পঠিয়াইছে যদি ব্লাড ইমাৰ্জেঞ্চি না তোমাৰ ভাইটিৰ কিবা হলে আমি দায়ী নহয় এই পিনে পেশেন্টটো মই সেইকাৰণে কৈছো আপোনালোকৰ কলিজা চুই যাব এনেকুৱা হৃদয় ভিতৰৰ ঘটনাটো এই পিনে পেশেন্টটো ইমাৰ্জেঞ্চি হৈ আছে ব্লাডৰ কাৰণে ডক্টৰে এই পিনে ব্লাডটো বিচাৰি আছে ইমাৰ্জেঞ্চি এখেতে আহিছে আহি পেলাই এটা পৱনচকৰ বলিত পৰি গৈছে পৱনচকে তেখেতৰ পৰা পইচাটো লৈ গৈছে যে তুমি ইয়াত বহা মই ব্লাডটো আনি দিছো এইটো কথা কৈ আহি যে তলত গৈছে আৰু আহিল নেকি ঘূৰি আৰু ঘূৰি নাহিল কিমান এটা দুখৰ বিষয় ইপিনে তাৰ ভাইটিটো চিৰিয়াছ হৈ আছে ডক্টৰে কৈ আছে ইমাৰ্জেঞ্চি ব্লাড লাগে আৰু তলত এইপিনে মানুহটো যে লৈ গ'ল এই মানুহটো আপোনালোকে নিশ্চয় ভাবিব দুখটো এখেতৰ আছে কিয় কৈছো তেখেতে বুজিব লাগিছিল নিজে গৈ মই যদি ইমানখিনি জায়গা আহিছো এই মানুহটো ক'ব লাগিছিল মোক দেখুৱাই দিয়ক মই নিজে ল'ম এইখিনি কৰিব পাৰিব লাগিছিল কিন্তু বিভাগে নিদিলে এখেতে মানুহটোক বিশ্বাস কৰি লৈছে যিহেতু এই জেগাৰ নামটো একলগত কৈ দিছে গাঁও এতিয়া ভাবি লৈছে যে একে জেগাৰ মানুহ আৰু কিনো পৱনচক হ'ব এইটো বিশ্বাসত তেখেতক এই টকাটো দি দিছে কিন্তু মানুহটো আৰু উভতি নাহিল তাৰ পিছত কি হ'ল তুমি আকৌ ব্লাড পিছত আকৌ পইচা দি ল'ব লগা হৈছে পইচা দিব লগা হোৱা নাই তাৰ পিছত মই আকৌ ৰিটাৰ্ণ আহিছো ৰিটাৰ্ণ আহাৰ পিছত তেতিয়া মোক ডক্টৰতে বহুত গালি পাৰিছে হা যেহেতু চিৰিয়াছ পেচেণ্টটো গালি পাৰিবই তেতিয়া গালি পাৰাৰ পিছত মই আৰু কি ক'ম তেওঁক কৈছো যে মই আৰু কি কৰিম উপায় নাই কিবা এটা এতিয়া কৰক সলিউশন দিয়ক আকৌ সেই তাক এনে ব্লাড লাগে উপায় নাই ব্লাড নাহে তাৰ শৰীৰৰ পৰা তাৰ কিবা কৰি অলপ ব্লাড ওলাই কেনে যিখিনি লাগে ওলাই আকৌ এখন ৰিচিপ্ট বনাই পঠুৱাই দিয়ে তাৰ পিছত মই ডাইৰেক্টলি যাওঁ তথাপি যোৱাৰ সময়ত আমাৰ গাঁৱৰ এটা চিনাকি মানুহ পাওঁ তুমি তাত ধোকা খাই আহাৰ পিছত ডক্টৰে আকৌ তোমাক গালি পাৰিছে আচ্ছা এইটো পাৰিবই ডক্টৰ লাগে ইমাৰ্জেঞ্চি ডক্টৰেতো কি বুজি পায় কিন্তু ইয়াত এটা কথা চাওক এই পৱনচকজন যদি তুমি মোৰ ভিডিঅ'টো চোৱা তোমাৰ জীৱনত তুমি চাগে ব্লাড নোহোৱাকৈ মৰিবা ওপৰলা এজন আছে চিন্তা কৰিবা ওপৰত এজন আছে তোমাৰ শৰীৰত ব্লাড নোহোৱাকৈ এই খাতৰ অভিশাপ এনেকুৱা কাম খালি এখেত বুলি নহয় জীৱনত আৰু যাতে কাৰো লগত নকৰে কি কম মানৱতাৰ এটা হেৰি থাকিব লাগে গাৰ ব্লাড এই ব্লাড লৈ এনেকুৱা কৰে নে মানুহে এই ব্লাডৰ হেৰিটো লৈ মানুহৰ পৰা 3000 টকা ঠগি লৈ গলা এবাৰ ভাবি চাইছিলা না এই ব্লাডটো কিমান প্ৰয়োজন কিমান ইমাৰ্জেঞ্চি হৈ আছিল ইয়াতকেও বহুত ডেঞ্জাৰাছ আৰু হ'ব পাৰে সেইবিলাকৰ লগত তোমালোকে এই প্ৰবঞ্চন কৰিব পাৰে তে বন্ধুসকল আপোনালোক যদি প্ৰথমবাৰ আপোনালোকে যদি হেৰিত যায় জিএমচিত যায় সতৰ্ক হৈ থাকিব এনেকুৱা প্ৰবঞ্চকৰ বলিত যাতে আপোনালোকে নপৰে যিকোনো মানুহ আপোনাক আপোনাৰ ঘৰ যদি খুদে ক'ত কি আপোনাৰ লগত মানে অলপ ৰিলেশ্যনৰ কৰাৰ চেষ্টা কৰে বন্ধুত্ব কৰাৰ চেষ্টা কৰে কেতিয়াও পাত্তা নিদিব এখেতক এডভান্সকে এখেতক আপোনালোকে কিবা কৰাৰ ব্যৱস্থা কৰক আৰু অসমৰ কোনো চেনেল কোনো নিউজ চেনেলে এইবিলাক বস্তু যে উঠাব সাহস নজুতে সিহঁতৰ নকৰে কেতিয়াও এইবিলাক কাম জিএমচিৰ বদনাম হ'ব জিএমচিৰ বদনামৰ লগত কাৰোবাৰ ব্লাড লৈ কাৰোবাৰ দেহক লৈ কাৰোবাৰ মানে হেৰি প্ৰাণক লৈ এই ল'ৰাটোৰ প্ৰাণ এইপিনে হেৰি হৈ আছে যেতিয়া এক্সিডেণ্ট হৈছে ব্লাডৰ প্ৰয়োজন আৰু এইপিনে এই পৱনচকৰ বুলি আজি যদি এই বস্তুটো সচেতন থাকিলে হয় পুলিচ আমাৰ হস্পিটেলত নিশ্চয় পুলিচ আছে যদি পুলিচ যদি এই বস্তুটোত সচেতন থাকিলে হয় এনেকুৱা কাম কৰিব পাৰে নেকি হস্পিটেলত আপোনালোকে মতামত জনাক কমেন্ট কৰি আৰু ভিডিঅ'টো এনেকুৱা শ্বেয়াৰ কৰক যাতে প্ৰত্যেকে পায় ভিডিঅ'টো আৰু যাতে কাৰো লগত এনেকুৱা ধৰণৰ ঘটনা নঘটে যিটো ঘটনা এই দাদাজনৰ লগত ঘটিছে তে আশা কৰো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু সকলোৰে মোবাইলত যাতে বস্তুটো হেৰি হয় আৰু সবে যাতে গম পায় জিএমচিত আহিলে যাতে এনেকুৱা প্ৰবঞ্চকৰ বলি নহয় আপোনালোক ধন্যবাদ